আজি ঘৰত হাঁহৰ খানা, হাঁহ আৰু কোমোৰা। এই হাঁহটো মৰা হৈ গ'ল, গৰম পানী ঢালি দিছোঁ। এতিয়া আমি চাফা কৰিবলৈ লৈছোঁ। চাফা কৰি আছোঁ। হাঁহ ৰেডি, মাংসখিনি কটা হৈ গ'ল। এয়া হৈছে ঘৰৰ কোমোৰা। কোমোৰাখিনি মায়ে কাটি আছে। এয়া মাংসখিনি বহাই দিছোঁ। কমকৈ তেল দিছোঁ প্ৰথমতে। মিঠাইও খাই আছোঁ। প্ৰয়োজন অনুসৰি আদা আৰু নেহৰু যাক যিমানখিনি লাগে প্ৰয়োজন অনুসৰি দিলেই হ'ল। এতিয়া ঢাকনিখন গুচাই মাংসখিনি অকণমান লৰাই লওঁ। তেল আৰু অকণমান পানী ওলাইছে। এতিয়াহে নিমখ আৰু হালধি দিব লাগিব। আমি এনেকৈয়ে বনাওঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন। মাংসত মছলা দিয়া হয়, কিন্তু পেকেটৰ মছলাবোৰ বেছি খাব নালাগে। এই শৰীৰৰ কাৰণে অপকাৰী। মই অকণমান জিৰা দিছোঁ, আদা নেহৰু দিম, জলকীয়া দিছোঁ, তেনেকৈয়ে বনাম। কিন্তু ইয়াত পেকেটৰ মছলাৰ ব্যৱহাৰ নকৰোঁ। এতিয়া মাংসখিনি ভাজি লৈছোঁ। ইয়াত এতিয়া কোমোৰাখিনি দি দিম। লৰাই লওঁ। দেখিছেনে কি ধুনীয়া এটা ৰং আহিছে। এতিয়া আদা নহৰু অকণমান দি দিছোঁ। আকৌ 3 পৰা 4 মিনিটমান সময় আকৌ ঢাকি থৈ দিম। ভণ্টিহঁতক মাতিছিলোঁ হাঁহ মাংস খাবৰ কাৰণে। সিহঁতো ডিউটিৰ পৰা আহি পালে। কোমোৰাখিনি প্ৰায় গলি শেষেই হৈছে। দেখিছে কি ধুনীয়া ৰং এটা আহি গৈছে। এতিয়া প্ৰায় শেষ পৰ্যায়, মাংসখিনি প্ৰায় হৈ উঠিছেই। চাওকচোন কি ধুনীয়াকৈ গলি গৈছে কোমোৰাখিনি। ইয়াত অকণমান মান ধনিয়া দিম। মান ধনিয়া দিলে খাবলৈ আৰু বেছি ধুনীয়া হয়। এতিয়া মান ধনিয়াখিনি দি লওঁ, নমাই দিওঁ। তাৰপিছত মান ধনিয়াখিনি ইয়াত কাটি দি দিছোঁ। এতিয়া নমাই থ'ম। তাৰপিছত আমি খাবলৈ বহিম। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ধন্যবাদ।